মোৰ ইউটিউব চেনেল কৃষ্ণ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি গোলনেমুৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এয়া হৈছে আমাৰ ঘৰত থকা গোলনেমু গছ আৰু তাত গোলনেমু লাগি আছে বিভিন্ন ধৰণৰ। এয়া বিশেষকৈ গোলনেমু আমাৰ অসমীয়া সমাজত খাদ্যৰ এক উৎকৃষ্ট উপাদান, ভিটামিন চি সমৃদ্ধ। আৰু এই গোলনেমু খালে আপোনাৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য বেমাৰৰ পৰা হাত সাৰিব পাৰি। পেটৰ অসুখত যদি কাছৰ পাত্ৰত বৈয়ামত মিহলাই থোৱা গোলনেমু ৰস খোৱা যায়, তেতিয়া সেই পেটৰ অসুখৰ পৰা নিৰাময় পাব পাৰি। তাৰোপৰি বিভিন্ন ধৰণৰ ইয়াত তললৈকে দেখাইছোঁ আপোনালোকক, একে গছৰ তললৈকে মাটিৰ সমান্তৰালকৈ গোলনেমু লাগি আছে। আৰু বিভিন্ন ধৰণৰ অসুখ, মেলেৰিয়া, জণ্ডিছ, তাৰপিছত আপোনাৰ তেজ ভাল কৰে, চৰ্দি, বুকু জ্বলা পোৰা কৰা, এইবোৰ যদি নেমু ৰস খোৱা যায়, বিভিন্ন উপাদান আদা জলকীয়া পিচি যদি তাৰ লগত খোৱা যায়, গতিকে সেই বিভিন্ন বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। গছজোপা বহুত ওখ। এয়া হৈছে আমাৰ ঘৰৰ বাৰীত থকা গোলনেমু আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকক যদি গোলনেমু লাগে তেতিয়া মোক যোগাযোগ কৰিব, নিশ্চয় মোৰ পৰা কিনি ল'ব পাৰিব। আৰু গোলনেমু উপাদানৰ বিষয়ে, উপকাৰিতাৰ বিষয়ে আৰু কিনো ক'ম, বিভিন্ন ধৰণৰ পেট ফুলা বেমাৰত হওক বা বিভিন্ন ধৰণৰ ভোক নলগা যদি বেমাৰ হয়, তেতিয়া গোলনেমু অকণমান ৰস খালেই ভাল হয়। আৰু বমি বমি ভাৱ হ'লে গোলনেমুৰ পাত পিচি পেলাই যদি শুঙি দিয়ে, তেতিয়া তাৰ পৰা নিৰাময় পাব পাৰি। গতিকে আপোনালোক যদি গোলনেমু লাগে তেতিয়া মোক কণ্টেক্ট কৰিব, তেতিয়া নিশ্চয় আমাৰ বাৰীৰ যিখিনি গোলনেমু আছে এইখিনি জহি পহি যোৱাতকৈ আপোনালোকে কিনি ল'ব পাৰিব। ধন্যবাদ।